ফ্ৰেছাৰ্ছ চবকৈ বেছি ঐতিহাসিক ফ্ৰেছাৰ্ছ এই দক্ষিণ কামৰূপত কত নহয়। वेलकम बैक टू माय यूट्यूब चैनल आसाम रॉकस्टार। सो गाइज आपलोके देखिसे चागे आज मैं कलेजर यूनिफर्मत और यू ब्लग क्योर ऊपर हमें गई आपलोके निश्चय गम पासे टाइटल एंड थाम्बनेल चाई पिने। येस गाइज आज आमार कलेजत दक्षिण कामरूप महाविद्यालय आज फ्रेशार्स हमें गई है। सो जेहेतु मैं भाविलो आमार कलेजर फ्रेशार्स केनेকৈ कि आयोजन है। सो आपलोको देखाओ और मैं चाँ जेहेतु मोरो एबार कलेजर यू फार्स्ट फ्रेशार्स है। सो और मैं भाविलो जेहेतु मैं एन्जॉय करूँ और आपलोको अकमान एन्जॉय कराओ। तो आशा থাকিল আজি ব্লগটো আপোনালোকে চাই পিনে ভাল পাব আৰু যদি ব্লগটো চাই ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সো বলক আজি ভিডিঅ'টো চাই থাকিব। সো গাইস এয়া কলেজৰ গেট আহি পালোঁ। সো আপোনালোকে আজি ব্লগটো চাই থাকিব। এই গোপাল ভাই, মানস ভাই, জুয়ে জি सो गाइस मैं जस्ट कलेज आহি पाলোঁ আৰু আপোনালোকে দেখিছে পুৰা ভিৰ হৈ গৈছে কলেজত। सो আজি আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম গোটেই আমাৰ কলেজৰ ফ্ৰেছাৰ্ছ কেনেকুৱা কি আয়োজন হয়। আৰু চাই দেখিব নিলয় ভাই। গাইস অৰ্ণৱ দা আহিছে আজি কলেজত। एंड गाइस आज जेहेतु कलेजर फ्रेशार्स दुटा लाइन आमार दक्षिण कामरूप महाविद्यालय फ्रेशार्सर विषय तुम कि कबा? दक्षिण कामरूप महाविद्यालय फ्रेशार्सर विषय दुई लाइन नम्बर এটা শব্দ কম। आमार दक्षिण कामरूपर फ्रेशार्स सबকৈ বেছি ঐতিহাসিক फ्रेशार्स এই দক্ষিণ কামৰূপত কত নহয়। আপোনালোকে জড়িত থাকক আমাৰ ব্লগৰ লগত দেখিবলৈ পাব ফ্ৰেছাৰ্ছত কি হয়, কেনেকুৱা উদ্ভণ্ডালি বুলি নকওঁ কিন্তু এনাৰ্জিটো যোনটো শক্তি যোনটো আন্তৰিকতাৰে ইয়াতে ফূৰ্তি কৰিব ছাত্ৰ ছাত্ৰীবোৰে। আপোনালোকে চাই থাকক, বি কানেক্টেড উইথ আছ বিকজ এইখন ফ্ৰেছাৰ্ছতকৈ ঐতিহাসিক ফ্ৰেছাৰ্ছ দক্ষিণ কামৰূপত কত নহয়। সেইটো সকলোৱে জানে যে দক্ষিণ কামৰূপ ফ্ৰেছাৰ্ছ কেনেকুৱা হিট বুলি। সেইটোৱে আৰু আজি দেখাবলৈ চেষ্টা কৰি যাম। চাই যাওক। থেংক ইউ। সেইটোৱে গাইছ যেহেতু নিজৰ কলেজৰ ফ্ৰেছাৰ্ছ অলপ ভাল লাগিবই আৰু ষ্টুডেণ্টৰ ভিৰ দেখিছে আপোনালোকে। আজি দক্ষিণ কামৰূপ মহাবিদ্যালয় এই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা। আশা কৰোঁ আজি দিনটো ভালে কুশলে যায়, ভগৱানে যেন কোনো বতৰৰ গতি বিঘিনি নহওঁকৈ খেদাব পাৰে। সেইটোৱে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। সেইটোৱে ধন্যবাদ। তাৰ কাৰণে যাতে ফ্ৰেছাৰ্ছখন ভালে ভালে যায় আৰু এইটো গেট হয়। অভিনন্দন জনাই মই সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। মই ছাত্ৰ ছাত্ৰীসকলৰ পৰা আশা কৰিম যদিও আমাৰ এই নৱনিৰ্মিত প্ৰেক্ষাগৃহটো সম্পূৰ্ণ হৈ উঠা নাই, তথাপি এইবেলিৰ জাপিয়ে এটি প্ৰদান কৰিব সৌৰভ ৰাভাই। গৌৰৱ কৰে যিকে কলেজৰ পৰা আমুক কলেজৰ পৰা মোৰ ল'ৰাই এইখিনি পাইছে আৰু আলফুলে সজাই থৈ দিয়ে। যেতিয়াই মোৰ মায়ে মোক লৈ
আমাৰ মৰমৰ শিল্পী ডিকু শৰ্মা এখনি গামোচাৰে সন্মাধন জনাব যুগান্তৰ কলিতা এখনি গামোচাৰে সম্বৰ্ধনা জনাব So hello guys, thank you so much ব্লগটো ইয়ালৈকে চোৱাৰ বাবে। So guys, মই জাষ্ট আহি ঘৰ পাই গ'লোঁ আৰু আপোনালোকে নিশ্চয় দেখিছে আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ত আজি ফ্ৰেছাৰ্ছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ব্লগটো কেনেকৈ কি হ'ল গম নাপাওঁ।
আৰু আশা কৰিছোঁ আপোনালোকে আজিৰ ব্লগটো চাই নিশ্চয় ভাল পাব আৰু যদি আজিৰ ব্লগটো আপোনালোকে চাই ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' গাইজ আজিলৈ ইমানেই আছিল আকৌ আপোনালোকক লগ পাম এটা নতুন ভিডিঅ' লৈ চ' গাইজ বাই বাই জয় আই অসম